নমস্কাৰ সকলোকে। আৰু আজি কি দেখিছেনে, এয়া হৈছে ভোট জলকীয়া। এই ভোট জলকীয়াৰ আচাৰ বনাম মই, একদম সহজ উপায়েৰে বনাম। চবেই জানেই বাৰু, তথাপিও মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাইছোঁ বাৰু। যোৱাকালিতে ভোট জলকীয়াকেইটা ছিঙি আনি মই ৰ'দত ভালকৈ শুকাই লৈছোঁ, ধুই কিনে শুকাই লৈছোঁ। আৰু তাৰে পিছত কি কৰিছোঁ, আজি ৰাতিপুৱা আকৌ এইটো পিচ কৰি সৰু সৰু কৰি কাটি লৈছোঁ। কেঁচিৰেও কাটিব পাৰি, মই চুৰিৰে কাটিছোঁ বাৰু। চুৰিৰে এনেকৈ কাটি লৈ আৰু এবাৰ ৰ'দ খুৱাইছোঁ, যাতে মানে যিটো সেমেকা ভাৱ সেইটো শুকান হৈ যায়, সেইটো নোহোৱা হৈ যায়। আৰু এতিয়া ইয়াতে একোৱেই দিয়া নাই, জাষ্ট এনে শুকাই গৈছে গোটেইখিনি। যেতিকা চোকা ৰ'দ আছিলে আজি, তো সেই চব জলকীয়াখিনি শুকাই গৈছে। আৰু এতিয়া ইয়াতে বেলেগ একো নিদিওঁ। এতিয়া ইয়াতে দিম, মই তেল গৰম কৰি লৈছোঁ, অকণমান জিৰা দি। বেলেগ একো নিদিওঁ, ইয়াত তেল গৰম কৰা তেলখিনিয়ে ইয়াতে দি দিম। অকণমান তেল কম হোৱা যেন পাইছোঁ বাৰু মই। তেনেকৈ লৰাই চাওঁ কেনেকুৱা হৈছে। তাৰে পিছত যদি তেল কম হোৱা যেন পাওঁ, আকৌ অকণমান তেল গৰম কৰি দি দিম। মানে ভোট জলকীয়াৰ আচাৰত অকণমান বেছিকৈ তেল লাগে, তেতিয়াহে মানে আচাৰটো ভাল হয়। অকণমান তেল কম হোৱা যেন পালোঁ মই, সেয়ে আকৌ অকণমান তেল দি গৰম কৰি আকৌ তাত দি দিম। বেছি নিদিওঁ আৰু হ'ব। অকণমান তেল লাগে যিহেতুকে, তো অকণমান দি দিছোঁ। গৰম কৰি তাত আকৌ দি দিম। তাৰপিছত আকৌ এনেকৈ এনেকৈ আৰু অকণমান দি দিছোঁ। আৰু এতিয়া ইয়াতে তেল দি দিম। তেলখিনি এনেকৈ দি দিলোঁ, গোটেইখিনি দি দিলোঁ। বেছি হ'লেও হ'ব আৰু একো নহয়। এবাৰ হৈছে, এইবাৰ পূৰা একদম দেখিছে, এইটো পূৰা একদম ডুব খাই গৈছে হেৰিটো। সেইটো এনেকৈ পূৰা ডুব খাই গৈছে। আৰু এতিয়া ইয়াতে অকণমান নিমখ দি লৰাই কিনে এনেকৈ 2-3 চকাৰ দুটাত দিলে খাব পৰা হৈ যাব। আৰু ইয়াতে মই এইটো ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ। ক'লা নিমখটো দিলে ভাল লাগে, টেষ্টি হয় আৰু ভালো হয় যেতিকে। তো সেয়ে ইয়াতে মই ক'লা নিমখ দিছোঁ। ক'লা নিমখে ব্যৱহাৰ কৰিলোঁ। তাৰপিছত আকৌ নিমখ দি এতিয়া এনেকৈ লৰাই দিলোঁ। নিমখ দিলে বস্তুটো সেমেকি যোৱাত মানে সহজ হ'ব। আৰু এয়া ৰেডি হৈ গ'ল আচাৰ, পূৰা একদম চোকা ৰ'দত দি খাব পৰা হৈ যাব। আৰু আপোনালোকে যদি বনাই খোৱা নাই, এনেকৈ একদম সহজ উপায়েৰে এনেকৈ বনাই খাব পাৰে। খুব ধুনীয়া এটা পদ্ধতিৰে এনেকৈ বনাই খাব পাৰে, ভাল লাগিব। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।